নমস্কাৰ আপোনালোক সকলোকে জিকে উইথ আৰকে চেনেলটোলৈ স্বাগতম জনাইছো। এই চেনেলটোৰ আজি এইটো প্ৰথম ভিডিঅ'। এই চেনেলটোত আপোনালোকে আগন্তুক হ'বলগীয়া অসম আৰক্ষী, এডিআৰই এনেকুৱা ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে মই অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াত আলোচনা কৰিম। প্ৰতিদিনে 10টাকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন এই চেনেলটোত আপোনালোকে লাভ কৰিব। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ ভিডিঅ'টোত মই আসাম হিষ্ট্ৰীৰ অতিকৈ গুৰুত্বপূৰ্ণ 10টা কুৱেশ্যন আলোচনা কৰিম। গতিকে বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেদৰে মই প্ৰতিদিনাই আপোনালোকক এনেধৰণে গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ভিডিঅ' দি যাম। প্ৰথমতে আপোনালোকে ভিডিঅ'টো পজ কৰি কুৱেশ্যনটো উত্তৰ দিবলৈ চাব। তাৰপিছত আপোনালোকে শুদ্ধ উত্তৰটো চাব। এনেদৰে আপোনালোকে নিজক পৰীক্ষা কৰি চাব যে আপোনালোকৰ প্ৰস্তুতি কিমান আগবাঢ়িছে। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল যে চুকাফাই কিমান চনত চৰাইদেউত ৰাজধানী স্থাপন কৰিছিলে? ক 1250, খ 1228, গ 1233, ঘ 1253। আপোনালোকে ভিডিঅ'টো পজ কৰি উত্তৰটো দিবলৈ প্ৰথমতে চেষ্টা কৰিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘ 1253 চনত স্থাপন কৰিছিলে চৰাইদেউত ৰাজধানী। 2 নম্বৰ প্ৰশ্নটো হ'ল অসম দিৱস বা চুকাফা দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন ক 3 মে', খ 2 ডিচেম্বৰ, গ 4 ডিচেম্বৰ, ঘ 8 জুন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। 3 নম্বৰ প্ৰশ্ন কোনজন ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয়? ক চুহুংমুং, খ চুদাংফা, গ চুক্লেংমুং, ঘ চুবিনফা। আপোনালোকে উত্তৰ দিবলৈ চেষ্টা কৰিব ভিডিঅ'টো পজ কৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ চুদাংফাক বামুণী কোঁৱৰ বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্নটো হ'ল কোনজন আহোম ৰজাই প্ৰথম হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰিছিল? ক চুক্লেংমুং, খ চুদাংফা, গ চুহুংমুং, ঘ চুবিনফা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ চুহুংমুং। 5 নম্বৰ প্ৰশ্নটো হ'ল মাজুলী চুক্তি কাৰ কাৰ মাজত হৈছিলে? ক আহোম আৰু মোগলৰ মাজত, খ আহোম আৰু কোচৰ মাজত, গ আহোম আৰু চুতীয়াৰ মাজত, ঘ কোচ আৰু চুতীয়াৰ মাজত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আহোম আৰু কোচৰ মাজত মাজুলী চুক্তি হৈছিলে। 6 নম্বৰ প্ৰশ্নটো হ'ল চুচেংফাৰ হিন্দু নাম কি আছিলে? ক জয়ধ্বজ সিংহ, খ প্ৰতাপ সিংহ, গ উদয়াদিত্য সিংহ, ঘ শিৱ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ প্ৰতাপ সিংহ। 7 নম্বৰ প্ৰশ্নটো হ'ল বৰবৰুৱা আৰু বৰফুকন পথ কোনে সৃষ্টি কৰিছিল? ক ৰুদ্ৰসিংহ, খ জয়ধ্বজ সিংহ, গ প্ৰতাপ সিংহ, ঘ গদাধৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল প্ৰতাপ সিংহ। প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকন পথ সৃষ্টি কৰিছিলে। 8 নম্বৰ প্ৰশ্নটো হ'ল কোনজন ৰজাৰ ৰাজত্বৰ কালত শৰাইঘাটৰ যুদ্ধ হৈছিল? ক প্ৰতাপ সিংহ, খ শিৱ সিংহ, গ জয়ধ্বজ সিংহ আৰু ঘ উদয়াদিত্য সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ উদয়াদিত্য সিংহৰ দিনত শৰাইঘাটৰ যুদ্ধ হৈছিলে। 9 নম্বৰ প্ৰশ্নটো হ'ল ধোদৰ আলি কিমান চনত নিৰ্মাণ কৰা হৈছিল? ক 1685, খ 1662, গ 1687, ঘ 1680। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ 1687 চনত গদাধৰ সিংহই ধোদৰ আলি নিৰ্মাণ কৰিছিলে। 10 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম বৰ ৰজা কোন আছিল? ক অম্বিকা, খ ফুলেশ্বৰী, গ সৰ্বেশ্বৰী আৰু ঘ দ্ৰুপদী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰথম বৰ ৰজা আছিলে ফুলেশ্বৰী আৰু দ্বিতীয় অম্বিকা আৰু তৃতীয় সৰ্বেশ্বৰী। এই তিনিওগৰাকী আছিল শিৱসিংহৰ পত্নী। গতিকে আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে মই এইকেইটা প্ৰশ্নৰ উত্তৰ দিলোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে যেতিয়াই মই এনেকুৱা ধৰণৰ ভিডিঅ'টো তাৰ আপডেট পাব। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।